গোটা ৰাস্তাত ইমান বানপানী না, তো ক'বাৰ উপায় নাই আৰু। তো পুৰা পানী ভৰ্তি চব ৰাস্তাতে, পইচা চইচা গোটাই ভিজি উঠিব। তো গাইছ ৰাতিপুৱা আহি কিনে মনচোন একদম বেয়া। ৰাতিপুৱা হৈ থকা নাই বাৰু, 11টা বাজিল এতিয়া। এই মানে কি হৈছে, মই আহি কিনে নাৰায়ণা মেডিকেলৰ ওচৰ পালোঁ। পাওঁতে এটা ভাড়া লাগিল 300 টকাৰ। আপোনাৰ খানাপাৰা যাব কাষ্টমাৰটো। ভাড়াটো একচেপ্ট কৰি দিলোঁ মই, কিন্তু একচেপ্ট কৰিলে কি হ'ল, এই মোবাইলটো হেং মাৰি দিলে সেই টাইমত। কাজ নহয় লাষ্টত আৰু ৰখি 10 মিনিটমান ৰখিলোঁ, সেনেকৈ আছে। লাষ্টত কাষ্টমাৰে ভাড়া কেঞ্চেল কৰি দিলে আৰু। এতিয়া আৰু মন চন আৰু ডাউন আৰু 300 টকা তাৰ ভাড়া এটা মিছ হৈ গ'লে অলপ বেয়া লাগে আৰু। ৰাতিপুৱা আহি অলপ ফাৰ্ষ্ট যাত্ৰা, তাকে এতিয়া জালুকবাৰীত আহি কিনে ৰখি আছোঁ। এতিয়া ভাড়া লাগে নে কি বৰ্তমানলৈকে লগা নাই এতিয়াও, কিন্তু লাগলি দেখাই আছোঁ আপোনালোকক। ভাড়া এটা লাগিল, তাৰপিছত বেলতলাত ভাড়াটো লৈ গ'লোঁ। তাৰপিছত বেক টু বেক আপোনাৰ ভাড়া লাগি আছে। মানে কি এনেকুৱা হৈছে, মুঠবাৰ টাইম পোৱা নাই, ভিডিঅ' বনাবৰ ক'ত টাইম পাম, সেইকাৰণে ভিডিঅ' বনাব টাইম পোৱা নাই। এই মাত্ৰ আহি পেলাই IIT ভাড়া এটা লৈ আছিলোঁ আপোনাৰ এই VIP ৰোডৰ পৰা। আহি কিনে ইয়াতে অলপ ৰখিলোঁ। এটা ভাড়া লাগি আছে বেলেগৰ, কিন্তু মোৰ ভাড়া লগা নাই। মানে মোৰ ভোডাফোন চিম নাই সেইখন, ভোডাফোন চিমখনত নেটৱৰ্ক নাই, সেইকাৰণে ভাড়া লগা নাই মোৰ তাত। সেইকাৰণে আৰু এতিয়া কি কৰিম, নেটৱৰ্ক নহ'লেতো হেৰি কৰি কাম নাই। এতিয়া আমি ভাবছোঁ ঘৰতে যাওঁ, যাই কিনে অলপ ফ্ৰেছ হৈ পেলাই অলপ গধূলিকৈ ওলাই যাম আৰু। আজি আৰ্নিং ভালেই হৈছিল, চাওঁ বাৰু গধূলিকলৈকে নেটৱৰ্কটো আহিলে। এতিয়া নেটৱৰ্কৰ প্ৰব্লেম নহ'লে এতিয়া মাৰিব লাগিব, কিন্তু নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে না, সেইকাৰণে হেৰি কৰিব পৰা নাই। এতিয়া মই IIT গেটত আছোঁ, এইটো IIT গেট, এইটো চাব, এইফালে IIT। এতিয়া ইয়াতে ৰখি থাকি লাভ নহ'ব, এতিয়া ঘৰতে যাওঁ আৰু। ঘৰত যাই ভাত চাত খাই পেলাই অলপ ৰেষ্ট চেষ্ট লৈ কিনে এই গধূলি আপোনাৰ 5:30 বজাত ওলাই আহিছোঁ। মানে তাৰপৰা ভাড়া এটা চাংচাৰিৰ পৰা ভাড়া এটা লাগছি, ডাইৰেক্ট আপোনাৰ কামাখ্যা ৰেলৱে ষ্টেচন। ভাড়াটো লৈ আহিলোঁ। হাইৱে ষ্টেচন আছিল গাইজ, কিন্তু ভিডিঅ'টো আধেৰে হৈ থাকিল না, সেইকাৰণে আহিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে। তো আহি ভালে হ'ল, ভাড়া লাগি আছে, কিন্তু ভিডিঅ' বনাবলৈকে আহিলোঁ, কিন্তু ভিডিঅ' বনাব টাইম পোৱা নাই। কাৰণ এই গাইজ এনেকুৱা ভাড়া লাগি আছে, পুৰা ভাড়া লাগি আছে। মানে এইবিলাক কাহিলী পাৰা যাই আছোঁ এতিয়া। এইটো পাৰ্চেলটো লৈ যাই আছোঁ, চাওক এইটো কিবা মেডিকেলৰ কিবা বস্তু আছে। এতিয়া মই এই ব্ৰিজখনৰ ওপৰত আছোঁ, বৰষুণো বৰ বেয়াকৈ আহি আছে। বৰষুণ দিলে দিগদাৰ হৈ যাব। তো ঠিক আছে গাইজ, মই এইটো অৰ্ডাৰটো যাই কিনে ডেলিভাৰী কৰি লওঁ, লৈ পেলাই তাৰপৰা আহোঁতে কিবা ভাড়া পাওঁ নেকি চাওঁ। যদি আৰু ভাড়া নাপাওঁ তেতিয়া যায় ঘৰত গুচি যাম আৰু। দেখাই আছোঁ আপোনালোক, যদি বৰষুণ চৰষুণ নেদে মই ভিডিঅ' বনাই আছোঁ বাৰু আকৌ। এই গাইজ কুত্তাৰ মতন ভিডিঅ' আৰু চাব পাৰে আপোনালোকে, অৱস্থা চাওক, সেইটো চাওক। মানে এনেকুৱা কাহিনী পৰা যিটো ভাড়াটো লৈ গৈছিলোঁ, ভাড়াটো তাতে নামে দিলোঁ, দি পেলাই নেক্সট আৰু তাৰপৰা ভাড়া এটা লাগিছিল জালুকবাৰীত লাগি। ভাড়াটো উঠাব টাইমত মানে এনেকুৱা সেই লাগছি, বৰষুণ আহি গ'ল, মানে 2 ঘণ্টামান বৰষুণ মাৰি দিলে। তাৰপিছত আৰু ৰখি বেজাৰ লাগি কিনে ভাবিলোঁ, কাষ্টমাৰটো ক'লোঁ যে তই ৰেইনকোটযোৰ কিন, মই ভিজি ল'লোঁ এনেকৈ এইটো আপোনালোকক চাব পাৰে কি ভিজিছোঁ। আৰু গোটা ৰাস্তাত ইমান বানপানী না, তো ক'বাৰ উপায় নাই আৰু। তো পুৰা পানী ভৰ্তি চব ৰাস্তাতে, পইচা চইচা গোটাই ভিজি উঠিব। তেতিয়া ঘৰলৈকে যাওঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু আজি ভিডিঅ' চিডিঅ' নকৰোঁ। সদায় কালিও বৰষুণ দিলে, পৰহিও বৰষুণ দিলে, আজিও বৰষুণ ৰাতি চাওঁ কালিৰ পৰা, কালি ৰেপিডো নামাৰোঁ চাগে, চাই লওঁ বাৰু কি হয়।